দাদা দাদা ফোন এটা কৰিব পাৰিম নেকি? পাৰিবা মোৰ মানে বেলেঞ্চো নাই। যদি বেছি দৰকাৰ আছে কৰিব পাৰিবা। হয় কিন্তু লাউড স্পীকাৰ অন কৰিব লাগিব। ঠিক আছে, হ'ব মই নাম্বাৰটো দি দিছোঁ 959508567533 লাষ্টৰটো 33। হেল্ল' কওকচোন বাৰু। ছাৰ মই ভকতগাঁৱৰ পৰা আহিছোঁ। মানে আপোনাৰ চিনাকি বীৰেন দাইটিয়ে দিলে নাম্বাৰটো। অঁ কওকচোন বাৰু, কি আছিল? ছাৰ মানে মই শুনিছোঁ আপোনাৰ ঘৰত বোলে কাম কৰা ল'ৰাৰ আৱশ্যক হৈছে, সেইকাৰণে আহিছিলোঁ ছাৰ। হয় আমাৰ ঘৰ ৰাজু বুলি ল'ৰাজন 10 বছৰমান কাম কৰিছিল। ই কিবা এটা কথাত বেয়া পাই গুচি গ'ল দেখোন। ই নথকাত মোৰ ল'ৰাটো স্কুলত যাব নোখোজা হ'ল আৰু মানুহজনেও মানে গাড়ীখন লৈ ওলাই যাব নোৱাৰা হ'ল। আমাৰ ঘৰৰ সদস্য নিচিনাই আছিলে সি। তাৰ কাৰণে অপেক্ষা কৰি আছোঁ, কিজানি আহে চাগে, ফোনো পোৱা নাই দেখোন। ছাৰ আপুনি তাক কিমান টকা দৰমহা দিছিল জানিব পাৰিম নেকি বাৰু? 10,000 টকা দিয়া হৈছিল। ছাৰ মই 5,000তে কৰি দিম। দৰকাৰ হ'লে ছাৰ মই এক্সট্ৰা ভৰি আৰু মূৰ মালিচ কৰি দিম, তথাপি মোক ৰাখক ছাৰ। বেয়া নেপাবা, মই আজিয়েই ক'ব নোৱাৰিম। মোৰ 100% বিশ্বাস আছে সি ঘূৰি আহিব। পাছত জনাই দিম দিয়া। হেৰা ভাইটি, তুমিচোন মোৰ ঘৰতে থাকিব পাৰা, ইমান তেল মাৰিব লাগে নেকি? মই তোমাক 6,000 টকা দিম। মোক ক্ষমা কৰিব দাদা। আচলতে ফোনত তেখেতে যিজন ৰাজুৰ কথা কৈ আছে নহয়, সেই কাম কৰা ল'ৰা ৰাজু ময়ে হয়। কি? তেনেহ'লে আচলতে সেইদিনাখনে এটা ঘটনা ঘটিছিল। আপোনাৰ কাৰণে লাই পাই মূৰত উঠিছে। বাৰে বাৰে কিবা ক'লেও দুখটো কেৱল মোৰ গাৰ ওপৰতে হয়। আজি ইয়াৰ বাবে পুনাৰ আজি এই অৱস্থা। ভাগ্য ভাল গাড়ী মূৰৰ ওপৰে উঠি নগ'ল। ৰ'বাচোন বুলি নহয়, মুঠতে আজিৰ পৰা ইয়াক আমাৰ ঘৰত মই ৰাখিব নোৱাৰোঁ। হ'ব বাইদেউ, যি দুখ হৈছে মোৰেই হৈছে, ছাৰক গালি নাপাৰিব। মা তুমি শুনাচোন, ৰাজু অংকলৰ দুখ নাছিল। মইহে আইচক্ৰীম কিনিব যাওঁতে উজতি খাই পৰিছিলোঁ। চুপ, তুমি ভিতৰলৈ যোৱা। মই গৈয়ে থাকিম দিয়ক। ছাৰ আপুনি মোক ক্ষমা কৰি দিব। আহিছোঁ। তুমি এইটো ভাল কাম নকৰিলা, তাৰ ভুলেই নাছিলে। তুমি কিন্তু বহুত পস্তাব লাগিব পাছত। মই জানো তাৰ ভুল নাছিল, তথাপিও মই তাক গালি দিছোঁ, কাৰণ যাতে সি এই ভুলটো দুনাই নকৰে। চাবচোন সি আকৌ উভতি আহিব। ইমান বেয়াকৈ কোৱাৰ পিছত তুমি কেনেকৈ ভাবিব পাৰিলা সি আকৌ আহিব বুলি? তুমি বৰ আচৰিত ল'ৰাহে, মানিছোঁ কিন্তু দেই। দাদা, মোৰ বিশ্বাস আছিল যে মই নোহোৱাকৈ সেই ঘৰখন নচলে, আৰু তেওঁলোকৰ মৰমৰ অবিহনেও মই আধৰুৱা। ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে। আহিছোঁ। আজিৰ কাহিনীটো আপোনালোকে নিশ্চয় দেখিলে। ইয়াৰ পৰা আমি 3টা কথা শিকিব পাৰোঁ। প্ৰথম কথাটো হৈছে যে কেতিয়াবা নিজকো পৰীক্ষা কৰি চাব লাগে, নিজৰ কাৰ্যদক্ষতা কিমান তাক চাবৰ বাবে। আৰু 2 নম্বৰটো হৈছে নিজৰ কামক ইমান নিপুণ কৰক, নিজৰ কামত ইমান নিপুণ হৈ যাওক যে আপোনাৰ ঠাই
আন কোনেও যাতে পূৰাব নোৱাৰে। আৰু ৩ নম্বৰটো হৈছে আচল কথা নজনাকে কাকো শাস্তি দিব নাপায়। এই ৩টা কথা আপোনালোকে নিশ্চয় চাইও ভাল পালে আৰু মোৰ মুখৰ পৰা শুনিও ভাল পালে। গতিকে এই গোটেই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আমাৰ ভিডিঅ'টোত তলত কমেণ্ট কৰিবচোন আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেল জীৱন জ্ঞান তৰংগ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।